Guys, so ulta pulta হৈ গ'ল certain way. I never thought I was as pretty as the other. Hey uncle, welcome to new vlog. আশা কৰোঁ সকলো ভালে আছে আৰু আজি পাকঘৰৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। আজি বনাম এটা বিশেষ ৰেচিপি, যোনটো ৰেচিপি হয়তো বহুতে নাজানে আৰু ৰেচিপিটো মানে চবৰে চিনাকি যদিও মানে অচিনাকি। আমি নুডলছৰ পৰা বনাম সেইটো ৰেচিপি আৰু মোৰ লগত মানে হেল্প কৰিব মোৰ বিশেষ কাৰিকৰ, সহযোগী কাৰিকৰ, যোগালী মিছ নিতুমণি বৰা। আৰু মই আছোঁ, মই লৈছোঁ হাক্কা নুডলছ, যোনটো একদম মিহি মিহি, সেইটো ল'লে বেছি ভাল। আৰু এইফালে লৈছোঁ কেপচিকাম, ধনিয়া, এয়া গাজৰ আৰু লগত লাগিব চয়া চচ। মানে কাটাখিনি নিজতে কৰি দিব আৰু মই বনাম আৰু কেনেকুৱা হৈছে লাষ্টত ফিডবেক দিব। আৰু বতৰ ঠাণ্ডাৰ কাৰণেহে বনাম দেই, বতৰ বহুত গৰম হ'লে আচলতে এইটো খোৱা বস্তু নহয়। তো ব'লক দেৰি নকৰোঁ আৰু ৰেচিপিটো সোনকালে বনোৱা আৰম্ভ কৰোঁ। আৰু মানে জিভা পানী পৰি গৈছেগৈ। তোমাৰ এনেই জিভাখন আগতে থাকে। আৰু নুডলছখিনি ইয়াত দি লৈছোঁ, 2 পেকেট ডাঙৰ ডাঙৰ নুডলছ। আৰু ইয়াতে তলত অকণমান ৰিফাইন দি দিছোঁ যাতে লাগি নাযায়। আৰু এতিয়া পানী দি দিছোঁ আৰু এইখিনি ভাঙি নিদিব দেই, এনেকৈ থাকিব দিব দীঘলকৈ, খালি জাষ্ট পানীত পূৰা ডুবাই দিয়ক। আৰু কেপচিকামটো আমি ধুনীয়াকৈ এনেকৈ গুটিটো উলিয়াই লৈছোঁ আৰু এনেকৈ পূৰা এনেকৈ খালী কৰি ল'ব। এই মানে কেপচিকামৰ ভিতৰত যিখিনি গুটি থাকে সেইখিনি খালে মানে গেছ চেছ হোৱাৰ চান্স থাকে। বাটি ষ্টাইলত হৈ মই গ'ল। ধুনীয়াকৈ কাটো বোলে মই ইয়াতে কেপচিকামটো। চুপ খাম। এইফালে এইটো হ'ল, এতিয়া এনেকৈ কাটিম, এনেকৈ ফালি ল'ম। দেখিছে, মোক সুধিছে তুমি কেনেকৈ কোনটো ষ্টাইলত লাগে মই কেনেকৈ জানিম? অলপমান মিঠাতেল দিলোঁ। খাবলৈ কেনেকুৱা হয় নাজানো আৰু দেই। মই বনাই থাকি ভাল পাওঁ, বেয়া নাপাওঁ, গোটেই দিনটো লাগিলে বনাই থাকিম। কিন্তু মই চবতকৈ বেয়া পাওঁ কাটিবলৈ। মই চব্জি কাটাটো মানে বহুত অশান্তিকৰ বস্তু। কোনোবাই যদি কাটি দিয়ে ন, তেতিয়াহ'লে কেনেকৈ ৰান্ধনি হ'ল বাৰু কওকচোন? আমাৰ জালুক খুন্দাত ব্যস্ত দেই। খালিয়াকৈ দি দিলোঁ। এইটো কি ৰেচিপি? এই ৰেচিপিটোৰ নাম হ'ল থুকপা। এতিয়া ইয়াৰ পৰা দেউতাৰ ভাগে মানে অকণমান বেলেগকৈ বনাবলগীয়া হৈছে, কাৰণ দেউতাই মানে বিলাহী নাখায়। আৰু এইটো হ'ল ধনিয়া, মিচিঙীয়া ধনিয়া অকণ দি দিছোঁ। এইটো আমাৰ মৰমৰ থুকপা, দেউতাৰ কাৰণে স্পেচিয়েল। এতিয়া এইফালে আমাৰ কাৰণে বিলাহী অকণ দিছোঁ। ইয়াত যিমান মানে ভেজিটেবলছ দিব পাৰে সিমান ভাল। স্পেচিয়েল বনাইছোঁ। এইবিলাক যে বনাইছে, ইয়াতে বিলাহী নাই, টেষ্ট কৰি চোৱা কেনেকুৱা লাগে। মানে এনেকৈ খাদ্য অপচয় কৰিব নাপায়। ৰাইজ চব উল্টা পুল্টা হৈ গ'ল। উল্টা পুল্টা হৈ গ'ল মানে মই তোমাক অথনিতে কৈছিলোঁ যে ইমানখিনি চাওমিন নিদিবা বুলি। মই ভবা নাছিলোঁ ইমান গাল হ'ব বুলি। তুমি সদায় ভবা নাছিলোতেই থাকা, কিন্তু কেতিয়া ভাবিবা? তেতিয়া মই ডাঙৰ হ'ম। বিয়া পাতিলে আৰু ডাঙৰ হ'বলৈ আছেই। আচল কথাটো হ'ল মোৰ মানে বাতিটো সৰু হ'ল। হ'ল দিয়া, মই তোমাক চুপ উলিয়াই দিবহে লাগে, মই তোমাক খুৱাই দিম দিয়া। ভাঙি যাব। ভাঙক, মই এইটো ভাঙিয়ে পেলাম। তোমালোকৰ বাতিটো ডাঙৰ ডাঙৰ দিছোঁ, মই সৰু বাতিটো দিছোঁ। তই নেপেলাবা এইখিনি, থৈ দিয়া এইখিনি, কালি খাব পাৰিম। গোন্ধাই যাব। মোক খাব নিদিয়ে জানে, সেইকাৰণে খাব নিদিয়ে। গুৱাহাটীত ডক্টৰ তাত কোন গৈছিল? এই পুৰণা কেইটাত বহুত বজাই থাকে, মাইকী মানুহৰ নিয়মে নেকি এইটো। পুৰণা কেইটাত বহুত বজাই থাকে, এই মহাত্মা গান্ধী দিনৰ কেইটাত বজাই থাকে। যোৱা বছৰৰ কাহিনী মহাত্মা গান্ধী হ'ল। এইখিনি থৈ দিয়া এতিয়া, মই নাখাওঁ, তুমি খাই দিয়া। মই কিয় খাম? মই নাখাওঁ। মই সঁচাকৈ মই ইমান যে হ'ব ভবা নাছিলোঁ। মই দুই পেকেট বনালোঁ, এপেকেট বনালোঁ হ'লহেঁতেন। ৰাইজ সেয়াই হয়, ক'ব